Hello everyone, welcome to Knowledge of Science. আজি আমি তোমালোকৰ আগত হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 বাস্কা ডিস্ট্ৰিক্টৰ জেনাৰেল মেথছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি চৰাইদেউ ডিস্ট্ৰিক্টত তোমালোকক সায়েন্সৰ কোৱেশ্চন পেপাৰখন দিছিলোঁ। আজি আমি তোমালোকক বাস্কা ডিস্ট্ৰিক্টৰ জেনাৰেল মেথমেটিক্সৰ কোৱেশ্চন পেপাৰখন লৈ আহিছোঁ। আৰু যদি তোমালোকৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম হৈ গৈছে তেনেহলে তোমালোকে আমালৈ কোৱেশ্চন পেপাৰটো সেন্ড কৰিব পাৰা। মই তোমালোকক স্ক্ৰিনত এটা নম্বৰ দি আছো, এই নম্বৰটোত তোমালোকে কোৱেশ্চন পেপাৰবোৰ সেন্ড কৰিবা। নম্বৰটো হ'ল 6000174545 এই নম্বৰটোত তোমালোকে আমালৈ তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰবোৰ পঠাব পাৰা। আৰু এই কোৱেশ্চন পেপাৰখন আমালৈ সঞ্জয় নামৰ এটা ষ্টুডেণ্টে পঠিয়াইছে, তাক আমি ধন্যবাদ জনাইছোঁ। আৰু তোমালোকৰ যদি এক্সাম হৈ গৈছে তেনেহলে তোমালোকে এই নম্বৰটোত 6000174545 এই নম্বৰটোত কোৱেশ্চন পেপাৰবোৰ সেন্ড কৰিবা। আৰু এই কোৱেশ্চন পেপাৰৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা। আৰু ক্লাছ 10ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, তাত তোমালোকে জয়েন হ'বা, তাতো মই তোমালোকক দি দিম। তো কোৱেশ্চন পেপাৰখনত কি আছে চোৱা। তো ইয়াত এক নম্বৰত তোমালোকক জানা তোমালোকক গ্ৰুপ 1ত 45টা এমসিকিউ দিয়া আছে। তো তোমালোকক এক নম্বৰটো এনেকৈ দিয়া আছে, চোৱা এইবোৰ তোমালোকক কোৱেশ্চন পেপাৰখন দেখাই দিছোঁ। তো এইবোৰ কোৱেশ্চন তোমালোকৰ আহিছিল, তোমালোকে সেইবোৰ প্ৰেক্টিছ কৰিবা, কনসেপ্টবোৰ বুজিবা। প্ৰত্যেকটো কোৱেশ্চনত যিবোৰ কনসেপ্ট আছে সেই কনসেপ্টবোৰ বুজিবা, তেনেহলে তোমালোকে হাফ ইয়াৰলি এক্সামত যেনেকুৱা কোৱেশ্চন আহক তোমালোকে লিখিব পাৰিবা। তেনেহলে কোৱেশ্চন পেপাৰখন চোৱা কি কি দিয়া আছে। তাৰ পিছত ইয়াত তোমালোকক গ্ৰুপ বিত কি দিয়া আছে, বৰ্ড কোৱেশ্চনবোৰ দিয়া আছে, 2 মাৰ্ক 3 মাৰ্কৰ কোৱেশ্চন দিয়া আছে। সো সেইবোৰ তোমালোকে চোৱা।
আৰু ইয়াত গ্ৰুপ চি তোমালোকক 3 মাৰ্ক দিয়া আছে, গ্ৰুপ বি 2 মাৰ্ক দিয়া আছিল আৰু গ্ৰুপ 3 তোমালোকক 3 মাৰ্ক দিয়া আছে। তো চোৱা তাৰ পিছত গ্ৰুপ ডি তোমালোকক 4 মাৰ্কৰ কোৱেশ্চন দিয়া আছে। তো এইখিনি আছিল আজিৰ কোৱেশ্চন পেপাৰখন আৰু আমি তোমালোকক যিমান পাৰো আমি কোৱেশ্চন পেপাৰবোৰ দিবলৈ ট্ৰাই কৰিম আৰু তোমালোকৰ যদি প্ৰি ফাইনেল এক্সামবোৰ হৈ গৈছে তেনেহলে তোমালোক আমালৈ কোৱেশ্চন পেপাৰবোৰ সেন্ড কৰিবা 6001745135 এই নম্বৰটো সেন্ড কৰিবা আৰু আমাৰ এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে, তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা। সো আজি ভিডিওটো ইয়াতে সামৰিছো, নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।